আহক আজি বনাওঁ মাছৰ পেটু আৰু ভাত ভাজা। মই প্ৰথমে পিঁয়াজখিনি মিহিকৈ কাটি লৈছোঁ, জলকীয়া 3টা লৈছোঁ, নহৰু লৈছোঁ আৰু হালধি, নিমখ, জিৰা গুড়ি আৰু ৰেড চিলি পাউডাৰ লৈছোঁ। কেৰাহীখন গৰম হ'বলৈ দি মই তাত তেল দিলোঁ। তেল দিয়াৰ পাছত পিঁয়াজখিনি ভাজি লৈছোঁ। পিঁয়াজখিনি দিয়াৰ অকণমান পাছতে মই কেঁচা জলকীয়াখিনিও দি দিলোঁ আৰু ইয়াতে দিলোঁ নহৰুকে ফুটাও। তাৰপাছত ভালদৰে এইখিনি ভাজি লৈছোঁ। এইখিনি ভাজি হোৱাৰ পাছত মই হালধি, নিমখ, জিৰা গুড়ি, ধনিয়া পাউডাৰ আৰু ৰেড চিলি পাউডাৰখিনি দি দিলোঁ। তাৰপাছত মই মাছৰ পেটুখিনি দি দিম। মাছৰ পেটুখিনি দি ভালদৰে পিঁয়াজখিনিৰ লগত ভাজি লৈছোঁ আৰু মাছৰ পেটুখিনি হোৱাৰ পাছত মই ভাতখিনি দি দিছোঁ। ইয়াত মই ভাত এবাটি দিছোঁ আৰু ভাতখিনি দি পেটু আৰু ভাতে ভালদৰে মিক্স কৰি ভাজি লৈছোঁ আৰু শেষত এয়া আমাৰ মাছৰ পেটু ৰেডি হৈ গ'ল। কাৰোবাৰ খাবলৈ মন গৈছেনে?